কলাক্ষেত্ৰ ৰং ধেমালিৰ ক্ষেত্ৰ ইয়াত আৰু ৰং ধেমালি দেখিব আমি ষ্টেপত উঠিব পৰিয়ে গৈছিলোঁ ইয়াতে অলপ দুখ পাইছোঁ হেল্ল' ৱেলকাম বেক টু মাই চেনেল আজি আমি যাম শংকৰদেৱ কলাক্ষেত্ৰলৈ সেই একেটা ৰুমৰ পৰা আজি আকৌ ওলাইছোঁ আজি গুৱাহাটীত আমাৰ পঞ্চম দিন চ' দিছ ইজ মাই ফিফ্থ ডে ইন গুৱাহাটী নাও আই এম গোয়িং টু শংকৰদেৱ কলাক্ষেত্ৰ আপুনি যদি গুগলত চাৰ্চ কৰে তেতিয়াহ'লে চাৰ্চ কৰিব লাগিব শংকৰদেৱ কলাক্ষেত্ৰ মাৰিলে হ'ল শংকৰদেৱ ছায়েন্স মিউজিয়াম বুলি ওলাব ইংৰাজীত শংকৰদেৱ ছায়েন্স মিউজিয়াম বুলি মাৰিলে আপুনি পাই যাব আৰু সেই একেটা গলিৰ পৰা আজি আকৌ একেধৰণে এণ্ট্ৰি কৰিছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে এইফালে যিটো আপত উঠিলোঁ এতিয়ালৈকে ফুপনি মৰাই নাই এতিয়া আকৌ এইফালে যাব লাগিব এতিয়া আকৌ ডাউন দেখিবলৈ পোৱা নাই মহ বহুত দেখিবলৈ পাইছোঁ এইটো হৈছে পাঞ্জাবাৰী ৰোডত ৰাইট ছাইডে যাব লাগিব এতিয়া মই ৰাইট ছাইডে হ'ল ফাইনেলি আহি পাই গ'লোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ এটা ছাইডে যাব লাগিব মই এটা ছাইডে যাম চাওক দেখিছে ইয়াতে মই টিকেট লৈ ল'লোঁ আৰু দেখিছে মানুহৰ এইখিনি বাইক পাৰ্কিঙৰ কাৰণে 10 টকাকৈ লয় গাড়ী পাৰ্কিঙৰ কাৰণে কিমানকৈ লয় মই নাজানো আৰু এতিয়া गेटेदी যাব লাগিব सो हो गल हाँ अभी वीडियो शुरू करने को कहा है मैंने कर दिया है इधर से এতিয়া আহি পাই গ'লোঁ শংকৰদেৱ কলাক্ষেত্ৰ আৰু তাৰ ভিতৰত অলপ আমি ঘূৰিলোঁ শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰত এইখিনি দেখিছে ইমান সুন্দৰ মানে এইবিলাক এতিয়া যদি মই যদি সুন্দৰ বুলি কৈ থাকোঁ কেনেকৈ হ'ব জানো কাৰণ সুন্দৰটো হ'বই শংকৰদেৱ কলাক্ষেত্ৰ হয় সেইটো আৰু সুন্দৰ নহ'ব কি কথা আছে হ'বই কিন্তু ভিতৰটো চাওক মানে এটা যথেষ্ট বহুত এটা ডাঙৰ এৰিয়া হয় শংকৰদেৱ কলাক্ষেত্ৰখন জাষ্ট মই পোনে গেটৰ পোনে আহি এইখিনি পাইছোঁহিহে আৰু বহুত দূৰ যাবলৈ আছে আৰুতো কিমান দূৰ যাব লাগিব আই ডোণ্ট ন' বহুত কলেজৰ ষ্টুডেণ্ট নহয় চাগে স্কুলৰ ষ্টুডেণ্টো বহুত দেখিছোঁ আহিছে শংকৰদেৱ কলাক্ষেত্ৰ অবজাৰ্ভ কৰিবলৈ আহিছে চাবলৈ আহিছে পৰিৱেশন আহিছে চৰি ইয়াত মানুহৰ কাম চলি আছে এইটো চাইডে ষ্টুডেণ্টসকল আহি আছে মই এইটো ৰাস্তাত যাম সেইকাৰণে কাৰণ মই ফেচ কৰিব বিচৰা নাই কলাক্ষেত্ৰৰ ভিতৰতে সেয়া দেখিছে তেওঁলোকে এটা খেল হৈ আছে ইয়াতে খেল খেলি আছে ফুটবল হয় ইয়াত দেখুৱাইছে দুটা মহে যুদ্ধ লাগি আছে আৰু মহৰ যুঁজ দেখুৱাবলৈ লাগিছে বাফেলো ফাইট এতিয়া এটা একদম আপোনালোকক এমাজিং বস্তু দেখুৱাবলৈ গৈ আছে এইটো বস্তু দেখি মানে বহুত সুন্দৰ মানে বস্তুটো দেখিছেনে কেনেকৈ চোৱাৰিং হৈ আছে দেখিছে এইটো হৈছে চোৱাৰ এইটো বহুত ডাঙৰ চোৱাৰ আৰু সন্মুখত যে দেখিছে এই যিটো বকুল ফুলৰে পাত হয় কিন্তু কেনেকৈ ইমান ধুনীয়া হৈছে মানে এইটো সাংঘাতিক কি বস্তু মই চিনি পোৱা নাই বকুল ফুল নহয় মষ্ট প্ৰবেবলি সেইটো বেলেগ কিবা ভাল লাগিছে আৰু এই চোৱাৰটো দেখিছেনে আৰু ইয়াতে মানে যথেষ্ট পৰিমাণৰ মানুহৰ ভিৰ দেখিবলৈ পোৱা গৈছে ইয়াতে ফটো মাৰিবলৈ আহিছে আৰু আপুনিও আহিলে এইখিনি ফটো এখন মাৰিবলৈ নাপাহৰিব এণ্ড দিছ ইজ দ্য মষ্ট বিউটিফুল প্লেচ ফৰ ফটোগ্ৰাফী ইফ ইউ কাম হিয়াৰ দেন আই হোপ ইউ ডেফিনেটলি কাম হিয়াৰ
এইটো হৈছে জাগৰণ, এইটো হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, এইটো হৈছে বিপণী। পাচাবগাৰ আছে, টয়লেট আছে, মই টয়লেটত যাম। এতিয়া দেখিছে এইটো হৈছে শ্ৰীমন্ত শংকৰদেৱ সংগ্ৰহালয়, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সংগ্ৰহালয়, বৰেণ্য ব্যক্তিৰ প্ৰাকৃতিক। ইয়াৰ ভিতৰত মই সোমাইছিলোঁ, কিন্তু ইয়াৰ ভিতৰত ভিডিঅ' কৰিবলৈ এলাও নহয়, চ' মই দেখাব নোৱাৰিলোঁ। এতিয়া আউট অফ মিউজিয়ামৰ বাহিৰত আমি দেখুৱাম। সংগ্ৰহালয়ৰ ভিতৰত যদি আপোনালোকে চায়, ডক্টৰ ভূপেনকে লিখিছে, এইটোৱেই মোৰ শেষ ঘৰ। চ' দেখি আছে, মই এফালে যাম এতিয়া। আৰু ইয়াত দেখাইছে চান্দ। আৰু এয়া দেখুৱাইছে ওজাপালি, ওজাপালি দেখুৱাইছে ইয়াত। আৰু সেই ৱালৰ কাষে কাষে মই আহি আছোঁ, লাইটিং হৈ আছে যিহেতু ভিডিঅ' কৰিবলৈ ভাল হৈছে। আছোঁ এইখিনি হৈছে কাৰ্বি নৃত্য দেখুৱাইছে, কাৰ্বি নৃত্য গোটেই বস্তু দেখাই আছে। নেক্সট আমি এতিয়া পামহি, এইটো হৈছে হাজং নৃত্য, ৰং ধেমালিৰ ক্ষেত্ৰ। ইয়াত আৰু ৰং ধেমালি দেখিব, ইয়াৰ পৰা সৰুৰ পৰা ধৰি একেবাৰে চাইল্ডৰ কাৰণে, ৰং ধেমালিটো চাইল্ডৰ কাৰণে, কিন্তু ডাঙৰ মানুহো আছে। দেখিছে চবেই খেলিব যেন পাওঁ। অ'কে, তো মই চাৰ্জ মাত্ৰ আৰু 15% আছে, 15% চাৰ্জে কি হ'ব ঠিক নাই। যেন তেন ভিডিঅ'কেইটা শ্বুট কৰি হ'ব যেন পাইছোঁ, আৰু চাগে 14% মান চাৰ্জ আছে। কিমান ফাষ্ট। এফালে চাওক, এফালে ৰাউণ্ড এটা দিছোঁ, গোটেইফালে চাই আছে মোৰ ভিডিঅ'টো চাই আছে। ইয়াত খেলিব পাৰে, মই খেলিম অকণমান। ফাৰ্ষ্ট ষ্টেপ, আমি ষ্টেপত উঠিব দিম। পৰিয়ে গৈছিলোঁ, ইয়াতে অলপ পাইছোঁ, কথা নাই। আকৌ উঠিছোঁ, ভিডিঅ' বনাওঁতে অকণমান এনেকৈ পৰিব লাগে। নেক্সট এতিয়া ইয়াত ইয়াৰ ফাইতে এৰি দিলে চাগে পুঙিতকৈ গুচি যাম নহয়। মাই কেমেৰাটো ইয়াতে খুটা এটাতে লগাই থৈছোঁ। আন্ধাৰে হৈছে নে কি হৈছে নাজানো আৰু ইয়াতে অকণমান ভিডিঅ' কৰিছোঁ। হেল্ল' হেঁচা খেলি আছোঁ, এইখন আমি হেল্ল' হেঁচা বুলি কওঁ আৰু অসমীয়াত আৰু গাঁৱলীয়া ভাষাত, কিন্তু ইংৰাজীত কি বুলি কয় শিকিব লাগিব। এইখন দেৱালত আপুনি হিষ্টৰিকেল বস্তুবিলাক দেখা পাব। এইখন হৈছে আহোমৰ আগমন, হিষ্টৰীৰ বস্তু হা। নেক্সট আপোনাক ইয়াত দেখুৱালে, এয়া হৈছে চিলাৰায়, নৰনাৰায়ণ আৰু চিলাৰায়, দুই ভাই ককাই আছিলে। এই গোটেই শংকৰদেৱ কলাক্ষেত্ৰখনত দেখিছে কিমান মানুহ লগে ভাগে আহিছে, আৰু ইয়াত চাগে মই অকলে অকলে, আৰু গোটেই লাইফটো অকলে অকলে যাবগৈ নেকি? বাদ নাই, কিন্তু মই অকলে থাকি ভাল পাওঁ বুলি ক'ব লাগিব, উপায় নাই যে। লগত থাকি ভাল পালোঁ, যদি লগ নাথাকে অকলে থাকি ভাল পাওঁ, कोई प्रॉब्लम नहीं, ऐसे ही बोलना पड़ जाता है कभी कभी, है ना। और थोड़ा सा घूम लो, এফালে অলপ যাওঁ। কোচ ৰাইজৰ তেওঁলোকৰ আছিলে, আৰু চিলাৰায়, আৰু এয়া হৈছে শৰাইঘাটৰ ৰণ। শৰাইঘাটৰ ৰণটো একদম বিখ্যাত ফেমাছ ৰণ হয় মোগলৰ লগত আহোমসকলৰ, আৰু হিৰো হৈছে লাচিত বৰফুকন। এইটো হৈছে বেটল অফ পথৰুঘাট, এয়া পথৰুঘাটৰ ৰণ। এইবোৰ গোটেই হিষ্টৰিকেল বস্তুবিলাক এইফালে আছে। নমস্কাৰ বন্ধুবান্ধৱ, বৰ্তমান মই আছোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত, আৰু এইফালে চেৰ চেৰকৈ পানী পৰি আছে, পানী পৰা শব্দ হৈ আছে, এইটো হৈছে চোৱাৰৰ শব্দ। বাকী ভিতৰৰ ফালে চাবলৈ হ'লে, মিউজিয়ামত কি কি বস্তু আছে ভিতৰত চাবলৈ হ'লে আপুনি নিজেই আহিব লাগিব, তেতিয়াহে আপুনি
ইয়াতে আহি পেলাই অকণমান বহি লৈছোঁ যিমান কষ্ট কৰি আহিলোঁ যদিও ভাল লাগিছে কাৰণ কষ্টটো অনুভৱ হোৱা নাই কাৰণ ইয়াত আহি পেলাই এটা মানসিক শান্তি অনুভৱ হৈছে এটা মেণ্টেল পিচ এটা ছেটিছফেকশ্যন মই ফিল কৰিছোঁ যাৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱৰ যিখন কলাক্ষেত্ৰ আহি মই যিমান কষ্ট কৰিলোঁ যদিও মনত নপৰে আৰু সেইবিলাক কষ্ট যাব লাগিব ইমান কষ্ট কৰি আৰু ভাল লাগিলে যথেষ্ট ভাল লাগিলে আৰু ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আজি যদি আপোনালোকে চাই ভাল লাগিলে নিশ্চয় এটা লাইক কৰিব নিজৰ পৰিয়ালবৰ্গ বা নিজৰ ফ্ৰেণ্ডৰ লগত যাৰ প্ৰতি আন্তৰিকতা আছে শ্বেয়াৰ কৰিব ভিডিঅ'টো তেতিয়া তেওঁলোকেও চাব ভাল লাগিব মনটো অ'কে থেংক ইউ বাই বাই টাটা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে বাই এতিয়া বাছত